তারপরে মেন বস্তু এইটো এই সুইচ লাইটি মাল্টিকালার লাইট আছে Zebronics, always ahead. হাই বন্ধুসকল আপোনালোকৰ এটা নতুন ভিডিঅ' এটা আনিছোঁ আপোনালোকক এটা দেখাম জেব্ৰনিক্সৰ ভাল এটা কোৱালিটি বক্স এটা আনিছোঁ একদম 2000 ফ্লিপকাৰ্টত গতিকে আপোনালোকক একদম ভিডিঅ'টো পুৰা ডিটেইলছত কৈ দিম আপোনালোকে চাব এটা ভাল বক্স আনিছোঁ নামটো হৈছে জেব্ৰনিক্স ইমান ভাল কোৱালিটি হয় মই আপোনাক ৰিভিউ কৰি দামটো পিছত কম কিন্তু এইটো খুব কম দামত একদম ভাল কোৱালিটি এটা বেষ্ট মই যেহেতু মোৰ অনা উদ্দেশ্যটো হ'ল ডান্স কৰিব কাৰণে আহিছোঁ তো আপোনালোকক দেখুৱাই আছে ভিডিঅ'টো যে বস্তুটো কেনেকুৱা গতিকে বলক সেয়া দেখিছে মই এতিয়া বাক্সৰ পৰা উলিয়াম এতিয়া সেইটো দেখিছে ইয়াত কি আছে এইটো সম্ভৱ চাৰ্জাৰ হয় দেই এইটো চাৰ্জাৰ মানে কেবুলটো আৰু এইটো হ'ল এটা কৰ্ড মোবাইলৰ পৰা যে বজাব পাৰি এইটো কৰ্ড তারপরে মেন বস্তু এইটো আৰু কিবা আছে নি নাই এই খালি এইটো কাৰ্ড দিছে এলে মানে ব্র্যান্ডেড হয় ঠিক এইটো দেখিছে এইটো ইয়া দেখিছে বহুত মজা আছে একদম বৰ ইয়াত অনা সুইচ এফলা আছে এই সুইচ লাইটি মাল্টিকালার লাইট আছে Zebronics, always ahead. Bluetooth mode. এইটো লাইট এইটো পাৰ কৰিব পাৰি ইয়াত তাৰপিছত লাইট চেঞ্জ কৰিব পাৰি লাইট চেঞ্জ আৰু অফ কৰিব পাৰি অফ কৰিব পৰা হ'ল তাৰপিছত না একদম ভাল বস্তু ইয়াত আপুনি ইয়াৰ পিছত দেখিব USB লাগিব USB কাম কৰিব অক্স টাইপ সি চাৰ্জাৰ হয় এইটো চাৰ্জাৰ এইটো কটৰ হয় আৰু এইটো মেমৰি কাৰ্ড দুটা ফেসিলিটি তিনটা ফেসিলিটি আছে এইটো সি টাইপ চাৰ্জাৰ এইটো হৰো পিঙৰ নহয় এইটো সি টাইপ এইটো কোড তো বন্ধুসকল এইটো একদম কম দামত একদম ভাল এটা সাউন্ড বক্স হিচাপে এইটো একদম ব্লুটুথ চাৰ্জিঙৰ মানে ব্লুটুথ ওয়্যাৰলেস স্পিকাৰ হয় ব্লুটুথ স্পিকাৰ হয় তো আপুনি কবাৰলে লৈ যাব পাৰিব আৰু ইয়াৰ সাউন্ড কোৱালিটি বহুত ভাল জেব্ৰনিক্সৰ বস্তুবিলাক ভাল কোৱালিটিও ভাল মানে খুব দামটো ইয়াৰ কৈছো প্ৰাইস 2000 পুৰা 1900 ওতে ইমান 2000 ভাল বস্তু এটা দিছে কিমান মানে আপনি কবাৰ লৈ যাব পাৰে এটো বিশেষ সুবিধাটো ভাল ন হেইটো কাৰণে মই আইলো গতিকে আপোনালোক ল'ব পাৰে এটো একদম ভাল বস্তু সাউন্ড কোৱালিটি ভাল আৰু আপনি সুবিধা জানো এনেকুৱা লৈ যাব পাৰিব এনেকুৱা লৈ যাব পাৰিব এনেকুৱা লৈ যাব পাৰিব আপনি কবালে বজাই যাব পাৰিব মই বিশেষকৈ লৈছো ডান্স কৰিব কাৰণে লৈছো কাৰণ মই ষ্ট্ৰীট ডান্সাৰ যত ডান্স কৰিব যাওঁ গতিকে হেতু বেগত লৈ মজা সব পাবলিক প্লেসত ডান্স কৰিব পাৰিম সেই কাৰণে লৈছো আপোনালোক ল'ব পাৰে নিশ্চয় ভিডিওটো যদি ভাল লাগে লাইক কৰিব